নমস্কাৰ, আজি মই ফুলকবি আচাৰ বনাব লৈছোঁ। ইয়াৰ ফুলকবি ৰেডি কৰি লৈছোঁ। গাজৰ, ফুলকবি, মটৰ ইয়াৰ আচাৰ বনাম আজি। ফুলকবি সেইখিনি কাটি লওঁ। বৰ বেছি ডাঙৰ ডাঙৰ নকৰোঁ, অকণমান সৰু সৰু কৰি দিছোঁ। মেলি যোৱাকৈ কাটি দিম, তেতিয়া ধুনীয়াকৈ ফুলকবিৰ লগত মিলি যাব। গাজৰ ইয়াত কাটি ল'লোঁ। গাজৰ ইয়াতে বইল কৰি দিম। এতিয়া অলপমান বইল কৰি দিব লাগিব। অলপমান বইল কৰি দিম। অকণমান কোমল হ'ব লাগিব ফুলকবি। এইখিনি আমাৰ ফুলকবি উতল আহিলে এতিয়া বেছি নিসিজাওঁ। ফুলকবি, গাজৰ, মটৰ অকণমান কোমল হ'ব দিছে, অকণমান টান হৈ আছে। মানে কেৰাহী ইয়াতে কাঢ়ি থৈ দিওঁ। এইখিনি হৈ গ'ল, মই এতিয়া ইয়াতে কাঢ়ি থৈ দিওঁ। পানী অকণমান নিয়ৰ হওক। বেছি সিজাব নালাগে, অলপমান কোমল কোমল হ'লে নমাই দিলেই হ'ব। এয়া হৈ গ'ল, বেছি সিজাব নালাগে। অলপমান পানীটো নিয়ৰ, নিমখ হালধি সানি মই ৰ'দত দি দিম। পানীটো শুকাব লাগিব নহয়। আচাৰ বনাব লৈছোঁ যে ইয়াতে দি দিম। নিমখ হালধি সানি মই ৰ'দত দি দিম। নিমখ ইয়াত দিম, 2 চামুচ দিম। হালধি দিছোঁ 1 চামুচ, সানি দিম। এয়া হৈ গ'ল, মই এতিয়া ৰ'দত দিম। মই আজি ফুলকবি যে ৰ'দত দিছোঁ যে আচাৰ লৰাই দিছোঁ। এতিয়া পানী সোনকালে শুকাই যাব। নহ'লে নুশুকালে পানীখিনি থাকিলে আচাৰখিনি সোনকালে বেয়া হৈ যাব যে। এতিয়া ৰ'দত দিছোঁ যে এতিয়া শুকাই গ'ল। এতিয়া মই ইয়াত ভিনেগাৰ দি থৈ দিম। তেতিয়া আচাৰটো ভাল হৈ থাকে। এয়া ৰেডি কৰিলোঁ আচাৰখিনি। ফুলকবি আচাৰখিনি শুকালে এতিয়া ভিনেগাৰ দিম, 2 চামুচ দিওঁ। অলপমান টেঙা টেঙা হ'ব লাগিব যে। নেমু চেপি দিম ইয়াত। অকণমান এনেকুৱা মিলাই পেলাই থৈ দিম। 1 ঘণ্টামান থাকক। ইয়াত মই নেমু চেপি দিম। তেতিয়া অকণমান মানে আচাৰ অকণমান টেঙা টেঙা হ'লেও ভাল লাগে। এনেও আচাৰ টেঙা হ'বই লাগে। এতিয়া 1 ঘণ্টামান থৈ দিম। অলপমান থৈ দিওঁ, 1 ঘণ্টা থাকক। ফুলকবি যে ভিনেগাৰ দি থৈ দিছোঁ, আচাৰখিনি বনাবলৈ ৰেডি কৰিম। মই 1 ঘণ্টা হ'ল ফুলকবি ভিনেগাৰ দিয়া। এইফালে মই তেলখিনি গৰম কৰি লওঁ কেৰাহীত। মই তাৰ আগতে মছলা পাতি যোগাৰ কৰি লওঁ। ইয়াত যোগাৰ কৰি ল'লোঁ। জিৰা 2 চামুচ, পাঁচফোৰণ আধা চামুচমান দিছোঁ, ধনিয়া 2 চামুচ। এইখিনি মই গৰম কৰি ভাজি আচাৰ দি দিম। ইয়াত মই নেমু দিওঁ, 2 চামুচ দিওঁ। তেতিয়া অকণমান আচাৰটো টেঙা টেঙা লাগিব যে। মই মছলাটো ৰেডি কৰি লৈছোঁ। মছলাটো অকণমান গৰম কৰি লওঁ, তেতিয়া আচাৰ দিবলৈ গোন্ধটো ভাল লাগে। জিৰা 2 চামুচ, ধনিয়া 2 চামুচ, পাঁচফোৰণ আধা চামুচ। শুকান জলকীয়া আৰু গোন্ধটোৰ কাৰণে দি দিছোঁ। মছলা অকণমান ভাজি দিলে যিকোনো আচাৰতে গোন্ধ এটা আহে ভাল লাগে। এয়া মোৰ মিশ্ৰণটো হৈ গ'ল। মছলা বেছিকৈ মিহিকৈ খুন্দা নাই, আধা খুন্দা খুন্দি দিছোঁ। আচাৰ দিলে সদায় আধা খুন্দা দিব লাগে, তেতিয়া ভাল আচাৰত ভাল লাগে। মিহিকৈ দিব নালাগে। মই কেৰাহীত তেলখিনি গৰম কৰি লওঁ। কেৰাহী মই ৰেডি কৰি ল'লোঁ। গৰম হ'ল কেৰাহী তেল। শুকান জলকীয়া অকণমান দিওঁ, গোন্ধটো ভাল লাগে তেতিয়া আচাৰ। পাঁচফোৰণ 1 চামুচ দি দিছোঁ। অকণমান ৰঙাকৈ গৰম কৰি দিওঁ।
আচাৰত ঢালি দিওঁ, অলপমান ঠাণ্ডা হোৱাৰ পিছত ঢালি দিম। এতিয়া মই গেছটো অফ কৰি তেল গৰম হ'ল। মই এতিয়া মছলা পাতি যোগাৰ কৰি লৈছিলোঁ যে, মই মছলাখিনি পিচি লৈছোঁ যে, মই ইয়াতে দি দিম চব, একেলগত দি দিওঁ। ইয়াত মই কালাৰটোৰ কাৰণে ৰঙা জলকীয়া গুড়ি দিছোঁ। এতিয়া জ্বলা নহয়, অকল ৰঙৰ কাৰণেহে দিছোঁ। এচামুচ দিছোঁ। ইয়াত মই নেমু ৰস দিছোঁ 2 চামুচ, তেতিয়া আচাৰ অকণমান টেঙা টেঙা হ'ব। ফুলকবি আচাৰ নহয়। মই তেলখিনি গৰম কৰি লৈছোঁ, মই ইয়াতে ঢালি দিম। বেছি ঠাণ্ডা নহয়, অকণমান গৰমকৈ ঢালি দিওঁ। মছলা মই মিহিকৈ পিচি দিয়া নাই, অকণমান আধা ঘণ্টাকৈ পিচি দিছোঁ। তেলখিনি গৰম কৰি লৈছোঁ যে, মই ইয়াতে ঢালি দিওঁ। অলপমান গৰমকৈ দি দিছোঁ। খাই ভাল লাগে। ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে। বহুত দিন থাকে, একো নহয়, মানে বেয়া হৈ নাযায়। এনেকৈ অকণমান ৰ'দত দিব লাগে, ৰুটিৰ লগত খাই বৰ ভাল লাগে। এই শুকান জলকীয়া তেলত দিছোঁ যে, তেতিয়া গোন্ধটো এটা ভাল লাগে, শুকান জলকীয়া গোন্ধটো। আমাৰ আচাৰ ৰেডি হৈ গ'ল। ঠাণ্ডা হ'লে মই বটলত ভৰাই থৈ ভাতৰ লগতো খাব পাৰে। হৈ গ'ল। ইয়াত মই জলকীয়া অকণমান দি দিওঁ। আমি কাটি পেলাই তেলত দি থৈ দিওঁ গৰম কৰি। এইখিনি জলকীয়া অকণমান দি দিওঁ, অকণমান জ্বলা হ'ব নহয়, বৰ বেছিকৈ জ্বলা নিদিওঁ, এতিয়া আচাৰটো বেয়া হৈ নাযায়। আমি এনেকুৱাই থৈ দিওঁ। হৈ গ'ল, ৰেডি হৈ গ'ল। আচাৰ দেখিছেনে, ইমান ধুনীয়া লাগিছে দেখিবলৈও, কালাৰটো ইমান ধুনীয়া হৈছে। মানে যে বনাইছোঁ যে, ঠাণ্ডা হ'ল। এতিয়া মই বটলত ভৰাম আচাৰখিনি। ৰুটিৰ লগত খাই বৰ ভাল লাগে। বটলত ভৰাই দিওঁ। বটলত ভৰালে আচাৰখিনি যেতিয়া খাবলৈ উলিয়াই, চামুচখন সদায় শুকানকৈ ল'ব লাগে, পানী চানী থাকিব যে নালাগে, নহ'লে আচাৰ সোনকালে বেয়া হয়। পানী থাকিলে চামুচ সদায় শুকান হ'ব লাগে। লগতো খাব পাৰে, ৰুটিৰ লগতো খাবলৈ বেছি ভাল। আজিলৈ বাই বাই।